হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? আই হোপ সকলো ভালে আছে। ই কাৰীটো আপোনালোকে সকলোৱে বিলাহী আৰু আলুৰ লগত খাইছে। আজি মই বনাম জিকা আৰু আলুৰ লগত। বলক তাকে অলপমান আপোনালোকক দেখাম। প্ৰথমতে মই তেলত দিয়া পিঁয়াজখিনি ভালকৈ ভাজি ল'ম আৰু পিঁয়াজখিনি হোৱাৰ পাছতে মই এতিয়া ইয়াতে দি দিছোঁ জিকাখিনি আৰু সোৱাদ অনুসৰি নিমখ হালধি দি ল'ব। জিকাখিনিত যিহেতু পানী ওলাইছে, পানীখিনি শুকোৱালৈকে মই জিকাখিনি ভালকৈ ভাজি ল'ম আৰু জিকাখিনি হয় মানে মই এতিয়া আহিছোঁ বঙালী গোন্ধ ছিঙিবৰ কাৰণে বাঢ়িলে। এইফালে বঙালী গোন্ধ লৈ ল'লোঁ আৰু মোৰ জিকাখিনিও ভালকৈ ভজা হৈ গৈছে। এইফালে পানীখিনি শুকাই গ'ল আৰু ইয়াতে মই এড কৰি বইল কৰি ৰখা আলুটো আৰু মান জলকীয়া এডোখৰ এইখিনি ভালকৈ আৰু অলপ ভাজি হোৱাৰ পাছতে মই ইয়াতে এড কৰিছোঁ এতিয়া পানী। আপোনালোকে জোখ অনুসৰি দি ল'ব আৰু পানীখিনি ভালকৈ উতল অহাৰ পাছতে মই ইয়াতে এড কৰিছোঁ এগকেইটা আৰু এগকেইটা দি এটোৱাৰ পাছতে মই অলপমান টাইম ঢাকি থ'ম আৰু এতিয়া অলমষ্ট হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম বঙালী গোন্ধখিনি আৰু লগতে গেছটো অফ কৰি দিম। ট্ৰাষ্ট মি গাইজ, খাবলৈ যে বহুত টেষ্টি হয় আৰু আপোনালোকে যদি চিম্পল কিবা এটা কম সময়তে বনাই খাবলৈ বিচাৰে তেনেহ'লে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব পাৰে। আই হোপ আপোনালোকে ভাল পাব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।